কি ক'ব আজি মানে যিহেতু পূজা আৰু কিমান বছৰ কি কাৰ্যসূচী ল'লে? নমস্কাৰ। জয়তে মই আপোনালোক আটালৈকে আন্তৰিক অভিনন্দন জনাইছোঁ। তো এতিয়া ওদালগুৰি জিলাৰ একেবাৰে শেষ প্ৰান্তত অৱস্থিত বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তত শ্ৰী শ্ৰী ফুলগুৰি, শ্ৰী শ্ৰী বুঢ়াগোহাঁই আৰু শ্ৰী শ্ৰী জগন্নাথ দেৱালয় অৱস্থিত। আজি ইয়াত 514 বছৰীয়া বৰ পূজা পালন কৰা হৈছে। যোৱা পৰহিৰ পৰা 3 দিন 3 ৰাতি কাৰ্যসূচী হাতত লৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে এই বৰ পূজা পালন কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। যোৱাকালি আমাৰ ফুলগুৰি দেৱালয়ত শেষ হৈছে আৰু আজি শ্ৰী শ্ৰী বুঢ়াগোহাঁই দেৱালয়ত অনুষ্ঠিত হৈ আছে আৰু অহাকাইলৈ আমাৰ একেই কমিটিৰে অন্তৰ্ভুক্ত শ্ৰী শ্ৰী বুঢ়াগোহাঁই দেৱালয়ত অনুষ্ঠিত হ'ব। আজি ইয়াত এই শ্ৰী শ্ৰী বুঢ়াগোহাঁই দেৱালয়ত এই বৰ পূজাৰ চকী নৈবত্য দিবৰ কাৰণে বিভিন্ন ঠাইৰ পৰা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে ইয়াত উপস্থিত হৈছে। এই উপস্থিত হোৱা সকলোক আৰু যিসকলে আমাক সহায় সহযোগিতা আগবঢ়ালে সকলোলৈকে আমি আন্তৰিক অভিনন্দন জনাইছোঁ। আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতেও আমাক এনেদৰে সহায় সহযোগিতা কৰি আমাক উৎসাহিত কৰিব। লগতে এই কৃষি প্ৰধান যিখন নেকি আমাৰ অঞ্চল, পিছপৰা অঞ্চল, ইয়াৰ সকলো ভক্তপ্ৰাণ ৰাইজে যি আমাক উৎসাহ উদ্দীপনাৰে আমাৰ এই দেৱালয় তিনিখন জীয়াই থকাত অৰিহণা আগবঢ়াই আছে, তেখেতসকললৈও মই কেন্দ্ৰীয় কমিটিৰ অন্যতম উপদেষ্টা হিচাপে আন্তৰিক অভিনন্দন জনাইছোঁ। অদূৰ ভৱিষ্যতে আমাৰ ভৱিষ্যত প্ৰজন্মক মই এইটোৱে ক'ব বিচাৰিম যে এই ঐতিহাসিক ঐতিহ্যমণ্ডিত অতি মাহাত্য থকা এই দেৱালয় তিনিখনৰ যি বৰ পূজা হয়, অনুষ্ঠিত হয়, ভৱিষ্যত প্ৰজন্মই যাতে ইয়াতকৈও খুব ভাল ধৰণে অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে মই খুবেই আশাবাদী। এই ভৱিষ্যত প্ৰজন্মক মই আহ্বান জনাইছোঁ। লগতে এই দেৱালয় তিনিখনৰ যোগেদি আমি সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি একত্ৰিত হৈ আছোঁ। ইয়াত ভাতৃত্ব এনাজৰী অতি কটকটীয়া হৈ আছে, আমি সেইটোও আমি কামনা কৰিছোঁ। লগতে আমি এই দেৱালয় তিনিখনৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ এই অঞ্চল কোনো বিপদ বিঘিনি নোহোৱাকৈ মংগল হয়, শান্তি হয়, সকলোৱে পূৰ্ণতা লাভ কৰে, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। একচুৱেলি এই যে আপোনালোকৰ মালমৰা যিটো দেৱালয় তাত কি আছে, বিশেষত্ব কি আছে? বিশেষত্ব এইটোৱে যে এইটো অলপ দীঘলীয়া হয়, যে কিংবদন্তি হিচাপে যে ইয়াত শিৱক পালন কৰা হয়, দেৱাদিদেৱ শিৱক ইয়াতে মানে পূজা অৰ্চনা কৰা হয়। যে মহাভাৰতৰ কাহিনী মতে যেতিয়া দক্ষ ৰজাই যজ্ঞ পাতিছিলে, এই দক্ষ ৰজাৰ যজ্ঞত তেখেতৰ যি জোৱাই অৰ্থাৎ শিৱ আৰু পাৰ্বতীক আমন্ত্ৰণ কৰা নাছিল, কিন্তু যজ্ঞৰ আমন্ত্ৰণ অবিহনে বা বিনা নিমন্ত্ৰণে পাৰ্বতীয়ে এই যজ্ঞত উপস্থিত থাকিছিল আৰু সকলো যজ্ঞত উপস্থিত থকা ৰজা মহাৰজা দেৱাদিদেৱ দেৱতাসকলৰ সন্মুখতে পাৰ্বতীক অপমান কৰিছিল। তেতিয়া তাই দেহত্যাগ কৰিছিল আৰু এই বাতৰি শুনি শিৱই তাড়াতাড়ি গৈ পেলাই এই পাৰ্বতীৰ দেহটো কান্ধত তুলি লৈ ইফালে সিফালে ঘূৰি ফুৰিলে আৰু য'ত য'ত নেকি তাত মানে পাৰ্বতীৰ অংগ প্ৰত্যংগ জহি কৰি পৰিছিল তাতে একোখন তীৰ্থস্থানৰ স্থিতি স্থাপন হয় বুলি এটা লোকবিশ্বাস আছে। আমাৰ ইয়াতো শিৱৰ বহা আসন বৰ্তমানো বিদ্যমান, এইটো ৰাইজে ভগ্নপ্ৰায় হৈ আছে। গতিকে এইটো আমি অতি সৰুৰ পৰাই দেখা পাই আহিছোঁ। গতিকে এই ভগ্নপ্ৰায় যিটো নেকি শিৱৰ আসন, সেইটো ৰাইজে তাতো পূজা অৰ্চনা কৰে। সেইটো আচলতে শিল পাথৰৰে গঠিত, বহু পুৰণা বস্তু। এইটো কেতিয়াৰ পৰা আছে, ইয়াৰ পূৰ্বপুৰুষসকলে কেতিয়া স্থাপন কৰিছিল সেইটো আমি ভালদৰে ক'ব নোৱাৰিম, এইটো কোৱা টান। তাৰ মানে সঠিককৈ মানে তাৰ দিন তাৰিখ ঠাৱৰ কৰা টান হৈছে। কেতিয়াবা মানে অসমৰ চৰকাৰৰ পৰা যিখিনি পৌৰাণিক প্ৰত্নতাত্ত্বিক আছে তেখেতসকলে কেতিয়াবা আহিছে নেকি? এতিয়ালৈকে তেখেতসকলৰ লগত আমি যোগাযোগ কৰিব পৰা নাই।
যদিও বা কৰিছিলোঁ তেখেতসকলে বৰ্তমান আমাৰ এই পিছপৰা অঞ্চলত উপস্থিত হ'ব পৰা নাই অদূৰ ভৱিষ্যতে আমি তেখেতসকলক ইয়াত আমন্ত্ৰণ কৰি আনি আমাৰ যিখিনি নেকি ইয়াত কীৰ্তিচিহ্ন আছে সেই কীৰ্তিচিহ্নটো দেখুৱাই পেলাই আমি কিছু তেখেতসকলক অৱগত কৰি ইয়াৰ পৰা যদি কিবা মানে অঞ্চলৰ ভৱিষ্যতে ইয়াৰ পৰা কিবা আৰু জানিবলগীয়া থাকিলে আমি ভৱিষ্যতে জানিব পাৰিম বুলি আশা ৰাখিছোঁ ৰাইজে কি মানে বৰ মানে আশীৰ্বাদ লাভ কৰিব আশীৰ্বাদ হয় ৰাইজে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে ইয়াত দৰ্শনাৰ্থী হিচাপে আহিছে